অহা 18 তাৰিখে পৰিছে ধনতেৰাছ আৰু ধনতেৰাছত 6টা বস্তু কিনিবলৈ একেবাৰে নাপাহৰিব সেইকেইটা হৈছে এডাল ঝাৰু কিনিব ঝাৰু হৈছে মা লক্ষ্মীৰ প্ৰতীক লগতে হালধি গোটা হালধিও কিনিব পাৰে নহলে গুড়ি হালধিও কিনিব পাৰে ধনতেৰাছত ধনিয়া কিনিবই লাগে ধনিয়া কিনিবলৈ নাপাহৰিব লগতে বগা মিঠাই যেনে ৰসগোল্লা কালাকান নহলে ইভেন বাটাচাও আপুনি ঘৰলৈ কিনি আনিব পাৰে লগত এক পেকেট নিমখ আৰু যেহেতু ধনতেৰাছ পৰিছে ধনতেৰাছত আমি সোণ ৰূপৰ বা যিকোনো ধাতুৰে আপুনি বস্তু কিনিব লাগে কিন্তু মনত ৰাখিব এই দিনাখন ধনতেৰাছৰ দিনাখন কোনো কাৰণে আপুনি লোহাৰ বস্তু নিকিনিব লোহাৰ বস্তু কিনিলে আপোনাৰ কাৰণে অলপ কষ্টদায়ক হ'ব চাওক অকল ধনতেৰাছ মানে বস্তু কিনাই নহয় ইয়াত ধনমন্ত্ৰী দেৱতাৰ পূজা কৰা হয় ধনমন্ত্ৰী দেৱতা হৈছে গোটেই দেৱতাসকলৰ ডক্টৰ গতিকে ধনমন্ত্ৰী দেৱতাৰ ফটো গুগল কৰিলে পাব সেই ধনমন্ত্ৰী দেৱতাৰ ফটো আপুনি আপোনাৰ ঘৰৰ নৰ্থ ইষ্ট কোণত অৰ্থাৎ উত্তৰ পূব কোণত আপুনি ৰাখিব পাৰে আৰু তাত ঘৰৰ যদি কোনোবা বেমাৰ আজাৰ হৈছে তাত মেডিচিনছ কিনি যদি তাত ৰাখে আপোনালোকৰ বেমাৰ আজাৰো ভাল হ'ব